Hello everyone, welcome to sociology.com. Sociology.com চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি ছ'চিয়েল ফেক্টছ বা অসমীয়াত যাক কোৱা হয় সামাজিক তথ্য সেই সম্পৰ্কে আলোচনা কৰিম। এই ভিডিঅ'টি এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ', গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। আৰু যদিহে ভিডিঅ'টি ভাল লাগে তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি তোমালোক চেনেলটোত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আহাচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। যিটো ছ'চিয়েল ফেক্ট বা সামাজিক তথ্যৰ কনচেপ্ট, সেই কনচেপ্টটো দিছিল ইমাইল দুৰ্খেমে। ইমাইল দুৰ্খেম কোন হয়, তেওঁৰ ইম্পৰ্টেণ্ট কনচেপ্ট কি হয়, সেই সম্পৰ্কে মই আগৰ ভিডিঅ'টিত দি থৈছোঁ। যদি তোমালোকে এতিয়াও চোৱা নাই তেন্তে মোৰ চেনেলটোত গৈ চাব পাৰিবা। ইমাইল দুৰ্খেমৰ মতে social facts are social characteristics or determinants which are not biological or psychological. অৰ্থাৎ দুৰ্খেমে কৈছে যে ছ'চিয়েল ফেক্টছবিলাক কি হয় বা সামাজিক তথ্য কি হয়, সামাজিক তথ্যবিলাক কিছুমান সামাজিক বৈশিষ্ট্য হয় যিবিলাক চাইক'লজিকেলো নহয় আৰু বায়'লজিকেলো নহয়। অৰ্থাৎ দুৰ্খেমে কৈছে মানে তেওঁ যিটো ছ'চিয়েল ফেক্টৰ ধাৰণা হয় সেই ধাৰণাটো তেওঁ কিয় দিছিল, কাৰণ তেখেতে যিটো ছ'চিয়লজি বা সমাজতত্ত্ব বিষয়, এই বিষয়টিক তেখেতে বিজ্ঞানসন্মতভাৱে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। আৰু তেওঁ কৈছিল যে বিজ্ঞানৰ যিবিলাক বস্তু হয় বা বিজ্ঞানৰ যিবিলাক বিষয় সেইবিলাক পৰীক্ষা আৰু প্ৰমাণৰ জৰিয়তে আমি ব্যাখ্যা কৰিব পাৰোঁ। ঠিক সেইদৰে যিবিলাক সমাজতত্ত্বৰ বিষয়, অৰ্থাৎ সমাজতত্ত্বৰ বিষয়বিলাকো আমি পৰীক্ষা আৰু প্ৰমাণৰ জৰিয়তে ব্যাখ্যা কৰিব পাৰোঁ। সেয়েহে তেওঁ কৈছিল যে সমাজতত্ত্বই কি কৰে, সামাজিক তথ্য বা ছ'চিয়েল ফেক্টৰ বিষয়ে অধ্যয়ন কৰে। যিটো চাইক'লজিকেল হয় সেইবিলাক কি হয়, চাইক'লজিকেল বা বায়'লজিকেলবিলাক কিন্তু ছ'চিয়েল ফেক্ট নহয়। তেখেতে কৈছে, এইটো এটা গুৰুত্বপূৰ্ণ লাইন হয়, ছ'চিয়েল ফেক্টছ আৰ চুই জেনেৰিছ। চুই জেনেৰিছ মিনছ ইউনিক, যিটো মানে অদ্বিতীয় হয় আৰু এখন ছ'চাইটিত যিটো আগৰ পৰাই এক্সিষ্ট কৰে সেইটো কোৱা হয় চুই জেনেৰিছ। এইটো পিকচাৰটো তোমালোকে মন কৰিবা, যিটো ক্লাউড হয় আৰু ক্লাউডৰ তলত কিছুমান মানুহৰ চিম্বল দিয়া হৈছে। যিটো ক্লাউড হয় সেই ক্লাউডৰ জৰিয়তে যিখন ছ'চাইটি বা সমাজ তাক বুজোৱা হৈছে আৰু যি মানুহৰ চিম্বলৰ জৰিয়তে সমাজৰ যিবিলাক মানুহ তেওঁলোকক বুজোৱা হৈছে। যিটো ছ'চাইটি হয়, ছ'চাইটিখন কি হয় যে ছ'চাইটিখন সদায় আমাৰ ওপৰত থাকে, মানে ছ'চাইটিখনে আমাক মানুহক বা ব্যক্তিক কণ্ট্ৰল কৰে। ব্যক্তিসকলে ছ'চাইটিৰ নিয়মৰ দ্বাৰা পৰিচালিত হয়। আৰু দুৰ্খেমে কৈছে যে ছ'চাইটি ইজ মোৰ ইম্পৰ্টেণ্ট দেন ইণ্ডিভিজুৱেল, অৰ্থাৎ সমাজখন ব্যক্তিতকৈ বেছি গুৰুত্বপূৰ্ণ হয়। তেওঁ ব্যক্তিতকৈ সমাজক অধিক গুৰুত্ব দিছিল আৰু কৈছিল যে মানুহে মানে যিবিলাক কাম কৰে সমাজৰ এজন ব্যক্তি হিচাপে, মানুহ সামাজিক প্ৰাণী হিচাপে সমাজত যিবিলাক কাম কৰে সেই কামবিলাক কি কৰে, সমাজে নিৰ্ণয় কৰে, অৰ্থাৎ সমাজে নিৰ্ধাৰণ কৰি দিয়া মতেহে মানুহে কাম কৰে। মানুহে সমাজৰ বাহিৰত কাম কৰিবলৈ ভয় কৰে। যদিহে মানুহে সমাজৰ বাহিৰত কাম কৰিবলৈ যায় তেতিয়াহ'লে তেওঁলোকে লাজ বা পানিছমেণ্ট বা দণ্ডৰ সন্মুখীন হ'ব পাৰে। সেয়েহে দুৰ্খেমে কৈছে যে যিখন সমাজ হয়, সমাজখন মানে মানুহ বা ব্যক্তিতকৈ বেছি গুৰুত্বপূৰ্ণ। যিটো ছ'চিয়েল ফেক্টৰ কনচেপ্ট হয়, ছ'চিয়েল ফেক্ট ইজ ওৱান অফ দি ইম্পৰ্টেণ্ট কনচেপ্ট অফ ইমাইল দুৰ্খেম। ইন হিজ বুক দি ৰুলছ অফ ছ'চিয়লজিকেল মেথড, দুৰ্খেম আৰ্কছ ডেট দি ডিষ্টিংটিভ ছাবজেক্ট মেটাৰ অফ ছ'চিয়লজি শুড বি ষ্টাডি অফ ছ'চিয়েল ফেক্ট। দুৰ্খেমে কৈছে যে তেখেতৰ বুকৰ নাম হৈছে ৰুলছ অফ ছ'চিয়লজিকেল মেথড। এইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট হয়, তোমালোকে মনত ৰাখিবা। আৰু সেই বুকত তেখেতে কৈছে যে সমাজতত্ত্বৰ অধ্যয়নৰ যিটো এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে ছ'চিয়েল ফেক্ট বা সামাজিক তথ্য, মানে সমাজতত্ত্বৰ সামাজিক তথ্যৰ বিষয়ে অধ্যয়ন কৰা এক বিষয় বা সমাজতত্ত্ব হৈছে সামাজিক তথ্যৰ বিষয়ে অধ্যয়ন কৰা এক বিজ্ঞান। ছ'চিয়েল ফেক্টৰ বিষয়ে জনাৰ আগতে আমি ছ'চিয়েল কি আৰু ফেক্ট কি সেই সম্পৰ্কে জনাটো গুৰুত্বপূৰ্ণ। ছ'চিয়েল মানে হৈছে, ছ'চিয়েল মিনছ কালেক্টিভ। ইন এভৰি ছ'চাইটি some ways of acting, thinking or feeling are accepted by average people. অৰ্থাৎ কি ছ'চিয়েল মানে হৈছে যিটো সামূহিক, মানে যিটো সামাজিক হয়, সামাজিক মানে সামূহিক বুজায়। অৰ্থাৎ আমাৰ সমাজত কি হয় যে কিছুমান একেধৰণৰ
ব্যক্তিসকলে কি কৰে, এখন সমাজৰ ব্যক্তিসকলে একেধৰণে আচাৰ ব্যৱহাৰ কৰে, তেওঁলোকে একেধৰণৰ নীতি নিয়ম মানি চলে, অৰ্থাৎ ব্যক্তিসকলৰ মাজত মানে এটা সামূহিক মিল দেখিবলৈ পোৱা যায় আৰু সেই সামূহিক যিটো কাৰ্যকলাপ হয় সেইখিনিকে এখন সমাজৰ ব্যক্তিসকলে নৰ্মেল বা সাধাৰণ হিচাপে গণ্য কৰে। কোনো ব্যক্তিয়ে যদি সেই কামৰ বাহিৰত কাম কৰে বা এখন সমাজৰ বেছি সংখ্যক ব্যক্তিয়ে যিদৰে আচাৰ ব্যৱহাৰ কৰিছে, তেওঁলোকৰ কথা বতৰা যেনেকুৱা হয়, তাৰ বাহিৰত যদি কোনো ব্যক্তিয়ে কাম কৰে তেতিয়া তেওঁক এবনৰ্মেল বুলি গণ্য কৰা হয়। অৰ্থাৎ মানুহে কি কৰে যে সামূহিকভাৱে কাম কৰে আৰু সামূহিকভাৱে যিটো শুদ্ধ হয় সেইটোকে সঁচা বুলি ভবা হয়। ফেক্টছ মানে হৈছে এভিডেন্স বেছড অন এক্সপেৰিমেণ্ট। ফেক্টছ মানে কি, ফেক্টছ মানে হৈছে যিবিলাক মানে এভিডেন্সৰ ওপৰত বেছ হয়, অৰ্থাৎ যিবিলাক আমি প্ৰমাণ কৰিব পাৰোঁ সেইবিলাক কোৱা হয় ফেক্টছ বুলি। According to Durkheim, social facts are ways of acting, thinking and feeling which are external to the individual and these are imposed on individual by a coercive power. অৰ্থাৎ দুৰ্খেমে কৈছে যে যিবিলাক ছ'চিয়েল ফেক্ট হয় সেইবিলাক কি হয় যে এজন ব্যক্তিৰ ওপৰত এটা কোয়াৰচিভ পাৱাৰৰ জৰিয়তে সেইবিলাক ইম্প'জ কৰা হয় আৰু সেইবিলাক ব্যক্তিৰ এক্সটাৰ্নেল হয়, অৰ্থাৎ মানে এজন ব্যক্তিৰ বাহিৰত হয় আৰু এজন ব্যক্তিৰ ইচ্ছা থাকক বা নাথাকক তেওঁ এখন সমাজৰ অধিক সংখ্যক ব্যক্তিয়ে যিদৰে তেনেকুৱা চিন্তা চৰ্চা কৰে, যিদৰে আচাৰ ব্যৱহাৰ কৰে সেইধৰণে কৰিবলৈ বাধ্য হয়। ছ'চিয়েল ফেক্টছ আৰ এক্সটাৰ্নেল বা যিটো কোৱা হয় বাহ্যিকতা, মানে অসমীয়াত কোৱা হয় এক্সটাৰ্নেলটো বাহ্যিকতা বুলি আৰু যিটো কনষ্ট্ৰেইনিং সেইটোৰ অসমীয়াত কোৱা হয় বাধ্যতা বুলি। ইয়াত কোৱা হৈছে যে ছ'চিয়েল ফেক্টছ আৰ এক্সটাৰ্নেল বিকজ দে আৰ এক্সটাৰ্নেল টু দি ইণ্ডিভিজুৱেল। অৰ্থাৎ যিবিলাক ছ'চিয়েল ফেক্ট হয় সেইবিলাক এক্সটাৰ্নেল হয় কিয়নো বা সেইবিলাক বাহ্যিক হয় কিয়নো সেইবিলাক মানে এজন ব্যক্তিৰ বাহিৰত হয়। বিফ'ৰ দি বাৰ্থ অফ এন ইণ্ডিভিজুৱেল ছ'চিয়েল ফেক্টছ আৰ দেয়াৰ ইন ছ'চাইটি এণ্ড উইল ৰিমেইন আফটাৰ হিজ ডেথ অলছ'। এজন ব্যক্তিৰ জন্মৰ আগৰ পৰাই যিবিলাক ছ'চিয়েল ফেক্ট হয় বা সামাজিক তথ্য হয় সেইবিলাক সমাজত আছে আৰু সেই ব্যক্তিজনৰ মৃত্যুৰ পিছতো সেই সামাজিক তথ্যবিলাক সমাজত থাকিব। অৰ্থাৎ কি হ'ব, এজন ব্যক্তি থাকক বা নাথাকক কিন্তু সামাজিক তথ্যবিলাক সমাজত থাকিবই, মানে এজন ব্যক্তিৰ জন্মৰ আগৰ পৰা আৰু তেওঁৰ মৃত্যুৰ পিছতো সেই সামাজিক তথ্যবিলাক সমাজত চলিয়ে থাকিব। এণ্ড কৈছে ছ'চিয়েল ফেক্টছ আৰ কনষ্ট্ৰেইনিং বিকজ ইট ইজ বিয়ণ্ড ইণ্ডিভিজুৱেলছ উইচ এ পাৰ্চন ইজ ফ'ৰ্চ টু ফ'ল' দ'জ ছ'চিয়েল ফেক্টছ উইদাউট হিজ আৰ উইল। অৰ্থাৎ যিবিলাক ছ'চিয়েল ফেক্ট হয় সেইবিলাক বাধ্যতা বুলি কোৱা হয় কিয়নো সেইবিলাক এজন ব্যক্তিৰ ইচ্ছা বা আকাংক্ষাৰ বাহিৰত তেওঁৰ ইচ্ছা থাকক বা নাথাকক তেওঁ সেই কামটো কৰিবলৈ বাধ্য। উদাহৰণস্বৰূপে যিটো আমাৰ অসমীয়া সমাজত কি হয় যে যেতিয়া কোনো ধৰ্মীয় অনুষ্ঠান থাকে তেতিয়া কি কৰা হয়, মেখেলা চাদৰ পিন্ধা হয়। মেখেলা চাদৰ পিন্ধাটো অসমীয়া সমাজৰ এটা নিয়ম, কিন্তু এই ক্ষেত্ৰত আমি দেখোঁ যে কোনো সময়ত এগৰাকী মহিলাৰ হয়তো মেখেলা চাদৰ পিন্ধি যোৱাৰ তেওঁৰ ইচ্ছা নাথাকিব পাৰে, কিন্তু তেওঁ কি কৰে, তেওঁৰ ইচ্ছাৰ বাহিৰত গৈ মেখেলা চাদৰযোৰ পৰিধান কৰে। কিয় কৰে, কাৰণ যদি তেওঁ মেখেলা চাদৰ পৰিধান নকৰে তেতিয়াহ'লে তেওঁ লাজৰ সন্মুখীন হ'ব বা বহু সময়ত মানুহে তেওঁক মানে ইনচাল্ট কৰিব, সেইটো কাৰণে তেওঁ পিন্ধি যাবলৈ বাধ্য হয়। অৰ্থাৎ তেওঁৰ সেইটো বাহিৰত আৰু যিটো মেখেলা চাদৰ পিন্ধাৰ নিয়ম সেইটো সেই মহিলাগৰাকী জন্ম হোৱাৰ আগৰ পৰাই চলি আছে, অৰ্থাৎ আৰু তেওঁৰ মৃত্যুৰ পিছতো এইটো নিয়ম চলি থাকিব। অৰ্থাৎ কি হয়, ছ'চিয়েল ফেক্টছবিলাক এক্সটাৰ্নেল আৰু কনষ্ট্ৰেইনিং হয়। এইটোক আমি ছ'চিয়েল ফেক্টৰ বৈশিষ্ট্য বুলিও লিখিব পাৰা তোমালোকে। এজ ছ'চিয়েল ফেক্টছ আৰ এক্সটাৰ্নেল এণ্ড কনষ্ট্ৰেইনিং চ' দে আৰ জেনেৰেল। অৰ্থাৎ ছ'চিয়েল ফেক্টবিলাক কি হয়, এক্সটাৰ্নেল আৰু কনষ্ট্ৰেইনিং হোৱাৰ লগে লগে সেইবিলাক জেনেৰেলো হয়। জেনেৰেল মিনছ কালেক্টিভ। জেনেৰেল মানে কি, কালেক্টিভক বুজায়, মানে সামূহিক যিটো। ছ'চিয়েল ফেক্টছ আৰ কালেক্টিভলি একচেপ্টেবল ফেক্ট। যিবিলাক ছ'চিয়েল ফেক্ট হয় সেইবিলাক মানে সামূহিকভাৱে একচেপ্ট কৰা হয়, সামূহিকভাৱে গ্ৰহণ কৰা হয়। ইফ এভাৰেজ পিপুল অফ এ ছ'চাইটি একচেপ্ট দিছ ৰুলছ অৰ নৰ্মছ ইট বিকমছ নৰ্মেল ফৰ ডেট ছ'চাইটি। যেতিয়া মানে এখন সমাজৰ গৰিষ্ঠ সংখ্যক ব্যক্তি বা মানে এভাৰেজ ব্যক্তি কি কৰে, কিছুমান নৰ্ম বা কিছুমান ৰুলক তেওঁলোকে সত্য বুলি মানি লয়, তেতিয়াহ'লে সেইবিলাক এখন সমাজৰ কাৰণে নৰ্মেল বা সাধাৰণ হিচাপে পৰিগণিত হয়। আৰু যদি কোনো ব্যক্তি ইয়াৰ বাহিৰত কাম কৰে তেওঁক এবনৰ্মেল বুলি ধৰা হয়। অৰ্থাৎ যিটো মেখেলা চাদৰ পিন্ধাৰ নিয়ম সেইটো কি হয়, আমাৰ অসমীয়া সমাজৰ কাৰণে সেইটো জেনেৰেল হয়, অৰ্থাৎ আমাৰ অসমীয়া সমাজৰ কাৰণে এইটো এটা নৰ্মেল বস্তু হয় আৰু অসমীয়া সমাজৰ অধিক সংখ্যক মানে নাৰীয়ে এইটো পৰিধান কৰে। এটা এক্সাম্পল ইয়াত দিছোঁ,
When teacher enter to the classroom, we stand up to show respect. It is external to us because before our birth, our forefathers following this. It is coercive because we may have no interest to stand up, but we do it, otherwise we will be ashamed. অৰ্থাৎ যেতিয়া ক্লাছৰুমলৈ টিচাৰজন সোমাই আহে তেতিয়া কি হয় আমি থিয় হওঁ কাৰণ আমি কিয় থিয় হওঁ আমি সেইটো সৰুৰে পৰা শিকি আহিছোঁ যে ক্লাছৰুমলৈ যেতিয়া টিচাৰ বা শিক্ষক সোমাই আহে তেতিয়া আমি থিয় হৈ তেওঁক সন্মান প্ৰদৰ্শন কৰিব লাগে আৰু এই যিটো নিয়ম হয় বা এই যিটো ব্যৱস্থা বা এইটো যিটো ট্ৰেডিশ্যন হয় ট্ৰেডিশ্যনটো আমাৰ সমাজত আগৰ পৰাই চলি আহিছে আমাৰ ককা আইতাৰ দিনৰ পৰাতো চলি আহিছে আৰু আমাৰ মৃত্যুৰ পিছতো এইটো চলি থাকিব হয়তো কোনো এজন ছাত্ৰৰ ক্লাছৰুমত থিয় হ'বৰ ইচ্ছা নাই কিন্তু তথাপিও তেওঁ এইটো কৰিবলৈ বাধ্য হয় কিয়নো যদিহে তেওঁ নকৰে তেতিয়া তেওঁ কি হ'ব তেওঁতো ওলাই পৰিব ন ক্লাছৰুমত থকা বাকী সকলোৱে থিয় হৈছে আৰু তেওঁ যদি থিয় নহয় তেতিয়া কি সকলোৱেতো তেওঁক চাব ন যে ই কিয় মানি চলা নাই ই কিয় এইটো মানি চলা নাই বা টিচাৰজনে তেওঁক প্ৰশ্ন কৰিব পাৰে এতিয়া আমি জানিব লাগিব ছ'চিয়েল কাৰেন্স আৰু ছ'চিয়েল ফেক্টছৰ পাৰ্থক্য দুৰ্খেমে ছ'চিয়েল কাৰেন্সৰ কথাও কৈছিলে কিন্তু তেওঁ ছ'চিয়েল কাৰেন্সক ছ'চিয়েল ফেক্টছৰ পৰা পৃথক হিচাপে ব্যাখ্যা কৰিছে চ' ছ'চিয়েল কাৰেন্স আৰ চিমিলাৰ টু ছ'চিয়েল ফেক্টছ বাট দে আৰ নট ছ'চিয়েল ফেক্টছ যিবিলাক ছ'চিয়েল কাৰেন্স হয় সেইবিলাক ছ'চিয়েল ফেক্টৰ সৈতে প্ৰায় একে হয় কিন্তু সেইবিলাক ছ'চিয়েল ফেক্ট নহয় আমি জানো আহাচোন কি ক্ষেত্ৰত ই পৃথক হয় social currents are external and constraining but they does not present themselves in a crystallized form they are yet to become rule example fashion যিবিলাক social currents হয় সেইবিলাকো external আৰু constraining হয় কিন্তু কি হয় সেইবিলাক এতিয়াও rule হোৱা নাই বা সেইবিলাক মানে আমি কি যদি কোনো ব্যক্তিয়ে সেইবিলাক মানি নচলে তেতিয়া তেওঁ পানিছমেণ্ট বা লজ্জাৰ সন্মুখীন নহয় তেওঁ লাজ নাপাবও পাৰে উদাহৰণস্বৰূপে যিটো ফেশ্বন In certain times, some clothes became fashionable and everyone tries to follow this trend, but there are no rules to wear such. This fashion may be changed in a short period of time, but social facts needs longer time to change. যিবিলাক উদাহৰণস্বৰূপে যিটো ফেশ্বন জগতটো আমি দেখোঁ কোনোবা এটা বস্তু এটা নিৰ্দিষ্ট সময়ৰ বাবে চলে আৰু এখন সমাজৰ সকলো ব্যক্তিয়ে ফেশ্বনটো মানি চলে যিটো ট্ৰেণ্ড চলে সেইটো মানি চলিবলৈ চেষ্টা কৰে কিন্তু এইটো এনেকুৱা নহয় যে কোনোবাই যদি সেই ফেশ্বনটো নামানে তেওঁ পানিছমেণ্টৰ সন্মুখীন হ'ব কিন্তু বহু সময়ত কি কৰে মানুহে মানে সেইটো মানি চলিবলৈ চেষ্টা কৰে কিয়নো কি কৰে যে সেইটো ব্যক্তিৰ মানে কোনোবা ব্যক্তিৰ হয়তো পিন্ধিবলৈ মন নাথাকিব পাৰে কিন্তু তেওঁ তথাপিও সেইটো মানি চলিবলৈ চেষ্টা কৰে কাৰণ নহ'লে তেওঁ লাজৰ সন্মুখীন হ'ব পাৰে কিন্তু এইটো এটা ৰুল নহয় যে সেইটো মানি চলিবই লাগিব আৰু যিবিলাক ফেশ্বন হয় সেইবিলাক অতি কম সময়ৰ ভিতৰতে চেঞ্জ হয় খুব বেছি 2 বছৰ বা 3 বছৰ থাকিব তাৰপিছত চেঞ্জ হৈ যাব কিন্তু ছ'চিয়েল ফেক্টছ নিডছ লংগাৰ টাইম টু চেঞ্জ যিটো সামাজিক তথ্য হয় সামাজিক তথ্য চেঞ্জ কৰিবৰ কাৰণে বহুত দীঘলীয়া সময়ৰ প্ৰয়োজন হয় some other empirically proven social facts may change the existing social facts যে কোনো এটা যদি প্ৰমাণিত ছ'চিয়েল ফেক্ট বা সামাজিক তথ্যই আগৰে পৰা চলি থকা এটা ছ'চিয়েল ফেক্টছক চেঞ্জ কৰিব পাৰে বাট ইট নিডছ কালেক্টিভ ছাপৰ্ট কিন্তু এইটো কি লাগিব ইয়াৰ বাবে এটা সামূহিক ছাপৰ্ট বা সামূহিক সমৰ্থন লাগিব নহ'লে ছ'চিয়েল ফেক্টটো চেঞ্জ হ'ব নোৱাৰে এক্সাম্পল homosexuality যিটো সমকামিতাৰ ব্যৱস্থাটো ভাৰতবৰ্ষৰ সমাজত কি আছিল আগতে এটা এইটো ক্ৰাইম বুলি ধৰা হৈছিল কিন্তু বৰ্তমান ভাৰতবৰ্ষৰ সংবিধানে ইয়াক কি কৰিছে যে homosexuality বা সমকামিতাক স্বীকৃতি প্ৰদান কৰিছে যেতিয়া কি আছিল homosexualityক এটা ক্ৰাইম বুলি ভবা হৈছিল তেতিয়া সেইটো এটা মানে ছ'চিয়েল ফেক্ট তেতিয়াও আছিল কিন্তু বৰ্তমান সময়ত কি হ'ল যে homosexualityক এটা ক্ৰাইম বুলি গণ্য কৰা নহয় বৰ্তমান ইয়াক এটা নৰ্মেল বস্তু হিচাপে ধৰা হয় অৰ্থাৎ কি হৈছে যে আগৰ যিটো homosexuality ক্ৰাইম হিচাপে ভবাৰ যিটো ধাৰণা সেইটো চেঞ্জ হৈ এটা নতুন ছ'চিয়েল ফেক্টৰ সৃষ্টি হৈছে ঠিক সেইদৰে যিটো সতী প্ৰথা আগৰ সমাজত কি আছিলে সতী প্ৰথা আছিলে কিন্তু বৰ্তমান নাই তে সেইবিলাকৰ উদাহৰণ তোমালোকে দিব পাৰা Durkheim regarded social fact as thing তেওঁ ছ'চিয়েল ফেক্টছবিলাকক থিংছ বা যিটো বস্তু বুলি কোৱা হয় বস্তু বুলি কৈছে কিয় কৈছে কাৰণ ছ'চিয়েল ফেক্টছ আৰ অবজাৰ্ভেবল কম্পেয়াৰেবল এণ্ড প্ৰভেবল অৰ্থাৎ ছ'চিয়েল ফেক্টছবিলাক কি হয় আমি সেইবিলাক পৰ্যবেক্ষণ কৰিব পাৰোঁ সেইবিলাক আমি তুলনা কৰিব পাৰোঁ আৰু সেইবিলাক আমি প্ৰমাণ কৰিব পাৰোঁ অৰ্থাৎ ছ'চিয়েল ফেক্টবিলাক কোনো এটা ছ'চিয়েল ফেক্ট বা এখন সমাজৰ যিটো সামাজিক তথ্য সেই সামাজিক তথ্যক আমি অন্য এখন সমাজৰ সামাজিক তথ্যৰ লগত তুলনা কৰিব পাৰোঁ উদাহৰণস্বৰূপে যিটো আত্মহত্যাৰ হাৰ আমি কি এখন সমাজৰ আত্মহত্যাৰ হাৰ বা ছুইচাইড ৰেটৰ লগত অন্য এখন সমাজৰ ছুইচাইড ৰেট আমি তুলনা কৰিব পাৰোঁ Therefore, social facts are different from psychological facts আৰু সেয়েহে যিবিলাক ছ'চিয়েল ফেক্টছ হয় সেইবিলাক সাইক'লজিকেল ফেক্টছৰ পৰা পৃথক হয়
Mentioning social facts as thing, he gave example of crime. Emile Durkheim কি কৰিছে social factক thing হিচাপে কওঁতে তেওঁ ক্ৰাইম বা অপৰাধৰ এক্সাম্পল দিছে। ক্ৰাইম ইজ ডিফাৰেণ্ট ফৰ ডিফাৰেণ্ট ছ'চাইটি। যিটো ক্ৰাইম বা অপৰাধ হয় সেইটো পৃথক ছ'চাইটিৰ কাৰণে পৃথক হয়। বাট ক্ৰাইম কেন বি ডিফাইণ্ড বাই ইটছ পানিছমেণ্ট। কি হয় যিটো ক্ৰাইম হয় সেইটো আমি ইয়াৰ পানিছমেণ্ট বা শাস্তিৰ জৰিয়তে আমি ইয়াক ডিফাইন কৰিব পাৰোঁ বা ইয়াৰ সংজ্ঞা দিব পাৰোঁ যে এখন সমাজত ক্ৰাইম কিদৰে আহে বা ক্ৰাইম বস্তুটো কি সেইটো আমি কি ইয়াৰ পানিছমেণ্টৰ ওপৰত বেছ কৰি মানে ইয়াৰ সংজ্ঞা দিব পাৰোঁ। যেতিয়া পানিছমেণ্ট আহে সেই পানিছমেণ্টে প্ৰমাণ কৰে যে এখন সমাজত ক্ৰাইম আছে বা ক্ৰাইম বোলা বস্তুটো এক্সিষ্ট কৰে। অৰ্থাৎ কি হয় পানিছমেণ্টৰ যদি আমি সেইটো আমি অবজাৰ্ভ কৰোঁ ন পানিছমেণ্ট কি আমি দেখোঁ ঠিক সেইদৰে এখন সমাজৰ পানিছমেণ্টৰ লগত আন এখন সমাজৰ পানিছমেণ্ট কম্পেয়াৰ কৰিব পাৰি বা ক্ৰাইমটো আমি কম্পেয়াৰ কৰিব পাৰোঁ আৰু পানিছমেণ্টে ইয়াক প্ৰমাণ কৰে যে ক্ৰাইমটো আমাৰ সমাজত আছে। অৰ্থাৎ কি এইটো অবজাৰ্ভেবল, কম্পেয়াৰেবল এণ্ড প্ৰভেবল। টাইপছ অফ ছ'চিয়েল ফেক্টছ। দুৰ্কহেমে দুটা টাইপছৰ কথা কৈছে, নৰ্মেল ছ'চিয়েল ফেক্টছ এণ্ড পেথলজিকেল ছ'চিয়েল ফেক্টছ। যিবিলাক নৰ্মেল ছ'চিয়েল ফেক্টছ হয় সেইবিলাক ইউজফুল আৰু পেথলজিকেলবিলাক ইভিল প্ৰেক্টিচেছ। নৰ্মেল মানে হৈছে যিবিলাক ইউজফুল মানে এখন সমাজৰ কাৰণে যিবিলাক ভাল। উদাহৰণস্বৰূপে যিটো ল' ছিষ্টেম কি এখন সমাজৰ কাৰণে ভাল হয় কাৰণ এখন সমাজৰ শৃংখলাবদ্ধতা ৰক্ষাৰ কাৰণে ল' ছিষ্টেমটো বা আইন ব্যৱস্থাটো আছে। কিন্তু পেথলজিকেল কিছুমান আমাৰ সমাজত কি হয় যে কিছুমান অন্ধবিশ্বাস আছে, কিছুমান কুসংস্কাৰ আছে যিবিলাক আমাৰ সমাজৰ কাৰণে ভাল নহয় কিন্তু সেইবিলাক আমাৰ সমাজত এতিয়াও চলি আছে। উদাহৰণস্বৰূপে যিটো ডাউৰি ছিষ্টেম বা যৌতুক প্ৰথাটো এটা ছ'চিয়েল ফেক্ট হয় আমাৰ সমাজত আছে কিন্তু এইটো এটা কোনো ভাল বস্তু নহয়, এইটো এটা বেয়া বস্তু কিন্তু আমাৰ সমাজত সেইটো এতিয়াও আছে। আমি সেইটো তাৰ যিটো এক্সিষ্ট কৰে সেইটো আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। অৰ্থাৎ মানে দুৰ্কহেমে এইটো কৈছে যে যিবিলাক ছ'চিয়েল ফেক্টছ হয় সেইবিলাকৰ সমাজত কিছুমান ফাংচনছ থাকে কাৰণ দুৰ্কহেম আছিলে এজন ফাংচনেলিষ্ট আৰু তেওঁ কৈছিল যে সমাজৰ সকলো বস্তুৰে কিছুমান ফাংচন থাকে। ঠিক সেইদৰে ছ'চিয়েল ফেক্টৰো কিছুমান ফাংচন থাকে আৰু সেই ফাংচনসমূহ ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে আৰু যিবিলাক ভাল ফাংচন হয় সেইবিলাকক তেওঁ অন্তৰ্ভুক্ত কৰিছে নৰ্মেল ছ'চিয়েল ফেক্টছত আৰু যিবিলাক বেয়া সেইবিলাক তেওঁ অন্তৰ্ভুক্ত কৰিছে পেথলজিকেল ছ'চিয়েল ফেক্টছত। চ' ছ'চিয়েল ফেক্টছৰ বিষয়ে আজি ইমানখিনি আলোচনা কৰিলোঁ। মই ভাবিছোঁ তোমালোকে ছ'চিয়েল ফেক্টছ বা সামাজিক তথ্য কি হয় বুজি পাইছা। যদি তোমালোকৰ কিবা কনফিউজন আছে তেন্তে প্লিজ মোক কমেণ্ট কৰিবলৈ নাপাহৰিবা। চ' থেংক ইউ।